আৰু মাত্ৰ কিছুদিন পাছতেই এখন উপহাৰ কুপন খেল খেলোৱা হ'ব বহুদিন পাছত অসমত পুনৰবাৰ এখন উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছে এই খেলখন এবাৰ কিছু নীতি নিয়ম ব্যতিক্ৰমীভাৱে অনুষ্ঠিত কৰা হ'ব বিগত সময়ছোৱাত হৈ যোৱা খেলৰ অসুবিধাসমূহ নোহোৱা কৰিবলৈ বা বিসংগতিসমূহ নোহোৱা কৰিবলৈ এই খেলখন খুব সুন্দৰকৈ নিকাভাৱে তেওঁলোকে অনুষ্ঠিত কৰিব কিছু পৃথকভাৱে নীতি নিয়মৰ মাজেৰে এইবাৰ সকলোৱে এই খেলৰ কুপন বিক্ৰী কৰিব নোৱাৰে অথেন্টিক সেলাৰহে কমিটিৰ দ্বাৰা অনুমোদিত সেলাৰ বা ফেচবুক পেজে এই খেলৰ বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰিব বা বিক্ৰী কৰিব পাৰিব এই খেলৰ পুৰস্কাৰসমূহ দেখুৱাইছো এয়া হৈছে প্ৰথম পুৰস্কাৰ স্কৰপিঅ এন তাৰ পিছত এনেকৈ মহিন্দ্ৰা থাৰ আছে তাৰ পিছত তৃতীয় পুৰস্কাৰ এখন বলেৰো আছে সুইফট আছে বেলেনো আছে ট্ৰেক্টৰ এখনো আছে ই ৰিক্সা আছে ৰেফ্ৰিজাৰেটৰ আছে দুচকীয়া বাহনো আছে ই ৰিক্সা কেইবাখনো আছে এলচিডি আছে কেইবাটাও পুৰস্কাৰ 50টাকৈ পুৰস্কাৰ ৰাখিছে এই খেলখন হ'ব শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মণিভৈৰৱ শিৱ মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে 1 নং জয়নগৰ শোণিতপুৰ জিলাৰ 1 নং জয়নগৰত 18 ছেপ্টেম্বৰ তাৰিখে এই খেলখন হ'বলৈ গৈ আছে সুন্দৰভাৱে তেওঁলোকে খেলখন অনুষ্ঠিত কৰিব কিন্তু কুপন লোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব কুপন যদি আপোনালোকে সকলোৰ পৰা লয় সাৱধান হ'ব কাৰণ এই খেলৰ কুপন সকলোৱে বিক্ৰী কৰিব নোৱাৰে এই খেলৰ মিডিয়া পাৰ্টনাৰ হিচাপে আছে প্ৰাইম টাইম আসাম টাইমছ মিডিয়া 24 এডিটি নিউজ প্ৰাইম টাইম আসাম টাইমছ মিডিয়া 24 বা এডিটি নিউজৰ স্ক্ৰিনত দেখা নম্বৰত যোগাযোগ কৰি আপোনালোকে নিখন্দেহে কুপন ল'ব পাৰিব কিন্তু সকলো সেলাৰে এই খেলৰ কুপন বিক্ৰী কৰিব নোৱাৰিব ভাল ফিগাৰ থকা বা ফেচ উলিয়াই নিজকে চিনাকি দিয়া ফেচবুক পেজে এই খেলৰ কুপন বিক্ৰী কৰিব পাৰিব অন্যথা আপোনালোকে সাৱধান হ'ব প্ৰতাৰকৰ পৰা আপোনালোকে সাৱধান হৈ থাকিব যদি কোনোবা তেনেকুৱা দৃষ্টিগোচৰ আপোনালোকে যোগাযোগ কৰিব কমিটিৰ সৈতে যোগাযোগ কৰিব কমিটিয়ে তৎক্ষণাৎ সেই সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব গতিকে আপোনালোকে এই খেলৰ এখন কুপন লওক আৰু আপোনাৰ ভাগ্য পৰীক্ষা কৰি চাওক হয়তো আপোনাৰ ভাগ্যত কোনোবা এটা পুৰস্কাৰ আহি যাব পাৰে বেছি সময় নাই কিছুদিন পাছতে এই খেলখন অনুষ্ঠিত হ'ব গতিকে আপোনালোকে পৰম নকৰি স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব যোগাযোগ কৰিলে আপোনালোকক এখন কুপন অনলাইন যোগে দিয়া হ'ব কিন্তু আপোনালোকে নিশ্চিত থাকক অনলাইন কুপন লওঁতে প্ৰাইম টাইম আসামৰ ভিডিঅ' আপুনি বা টাইমছ মিডিয়া 24ৰ ভিডিঅ' চাই বা এডিট নিউজৰ ভিডিঅ' চাই যদি কুপন লয় নিখন্দেহে আপোনালোকে জেনুইন কুপন লাভ কৰিব কাৰণ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰাইম টাইম আসাম বা টাইমছ মিডিয়া 24 বা এডিট নিউজে এই খেলৰ সম্পূৰ্ণ অফিচিয়েল আপডেটবোৰ আপোনালোকক দি থাকিব ধন্যবাদ